ৰঙিয়া থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰ দিন দুপৰতে নিচাজাতীয় দ্ৰব্যসহ এজন যুৱকক আটক কৰে। আৰক্ষীয়ে পিছা কৰি খেদি ৰঙিয়া মিলনপুৰ অঞ্চলত যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। নিচাজাতীয় সামগ্ৰীসহ আটকাধীন যুৱকজনৰ নাম জাকিৰ হুছেইন বুলি জানিব পৰা গৈছে। যুৱকজনৰ লগত বহু আপত্তিজনক সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে। যুৱকজনে পালচাৰ বাইকৰ চিটৰ ভিতৰত লৈ আহিছিল নিচাজাতীয় সামগ্ৰীখিনি। যুৱকজনক ৰঙিয়া আৰক্ষী থানাত লৈ যায় আৰক্ষীয়ে। ৰঙিয়াৰ পৰা জ্যোতিষ পাঠকৰ ৰিপৰ্ট, নিউজ 31 অসম।